নমস্কাৰ বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ নতুনকৈ ভেকেঞ্চি ওলাই আহিছে। বন্ধু বান্ধৱীসকল, টোটেল ভেকেঞ্চি হৈছে 594টা। ভেকেঞ্চিসমূহ হৈছে চাফাৰী কৰ্মচাৰী, ছুইপাৰ, টেইলৰ এণ্ড ড্ৰেজাৰ ভেকেঞ্চি। বন্ধু বান্ধৱীসকল, এইটো হৈছে অসম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DCGD এণ্ড ফ্ৰাই ইমাৰ্জেঞ্চি ছাৰ্ভিচ প্ৰিজন ডিপাৰ্টমেণ্টৰ হয়। বন্ধু বান্ধৱীসকল, টোটেল পোষ্ট হৈছে 590 পোষ্টটা। বন্ধু বান্ধৱীসকল, অসম পুলিচত 483টা পোষ্ট আছে। DGCD CGHH 64টা পোষ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্টত 28টা পোষ্ট, ফায়াৰ্ছ ইমাৰ্জেঞ্চি ছাৰ্ভিচ 13টা পোষ্ট, প্ৰিজন ডিপাৰ্টমেণ্টত 6টা পোষ্ট। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এজ লিমিট হৈছে 18ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ 1983ৰ 1 জানুৱাৰীৰ পৰা 2005 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বন্ধু বান্ধৱীসকল, এজ ৰিলেক্সেশ্যন দিয়া আছে। SC ST এণ্ড ST এজ হৈছে 5 ইয়াৰ্ছ, OBC MOBC 3 ইয়াৰ্ছ। বন্ধু বান্ধৱীসকল, চাফাই কৰ্মচাৰীৰ কোৱালিফিকেশ্যন হৈছে মিনিমাম 6 পাছ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ 6 পাছৰ পৰাই চাফাৰী কৰ্মচাৰীৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। টেইলৰৰ বাবে হৈছে SHLC পাছ কৰা হ'ব লাগিব। ড্ৰেজাৰৰ বাবে হৈছে SHLC পাছ কৰা হ'ব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। বন্ধু বান্ধৱীসকল, অনলাইন এপ্লিকেশ্যন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ দৰকাৰ হ'ব জানি লওঁ আহক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাৰ্টিফিকেট প্ৰুফ এজ প্ৰুফৰ বাবে আপোনালোকে চাৰ্টিফিকেট দিব পাৰে, স্কুল চাৰ্টিফিকেট দিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে 2 নম্বৰ হৈছে পাছ চাৰ্টিফিকেট লাগিব, SHLC। 3 নম্বৰ হৈছে বাৰ্থ চাৰ্টিফিকেট। 4 নম্বৰ হৈছে ক্লাছ 6 পাছ চাৰ্টিফিকেট দিব লাগিব। যিসকলে ক্লাছ 6ৰ কৰিম বুলি ভাবিছে সেইসকলে ক্লাছ 6ৰ দিব পাৰে। 5 নম্বৰ হৈছে চাৰ্টিফিকেট অফ ডিপ্ল'মা কোৱালিফিকেশ্যন এজ মেনশ্যন। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকে ডিপ্ল'মা হ'লে ডিপ্ল'মা দিব পাৰে। চাৰ্টিফিকেট অফ কাষ্ট, এইটো 6 নম্বৰত কোৱা হৈছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। 7 নম্বৰ হৈছে পাছপোৰ্ট চাইজ ফটো দিব লাগিব। 8 নম্বৰ হৈছে ছিগনেচাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে 8 ফেব্ৰুৱাৰী 2023, লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2023। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকে দেখিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো গুগল ক্ৰমতে কৰিব পাৰে। গুগল ক্ৰমত আছাম কেৰিয়াৰ বুলি চাৰ্চ কৰি দিব, তাতে আপোনালোকে পাই যাব। বন্ধু বান্ধৱীসকল, অলপ তললৈ চালে এইটো দেখিব, চাই ল'ব পাৰে টোটেল পোষ্ট ক'ত কিমানটা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো ইয়াত চাই ল'ব পাৰে অনলাইন এপ্লিকেশ্যন। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দিছে ক্লিক হেয়াৰ কৰি দিব। ইয়াত আপোনালোকে বন্ধু বান্ধৱীসকল, প্ৰচেছটো একেই। আগত যিসকলে কৰিছে অসম পুলিচৰ অনলাইন এপ্লাই, ঠিক সেই ধৰণেই কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।